নগাঁৱৰ মামনি বেগম নিৰুদ্দেশ। 2 সন্তানৰ মাতৃ মামনি বেগমক বিচাৰি হাহাকাৰ স্বামীৰ। নগাঁও জিলাৰ শৈবৰগাঁও আৰক্ষী চকীৰ এলেকাধীন ভকতগাঁও মাজাৰ মছজিদ গাঁৱৰ নাজিৰুল ইছলামৰ পত্নী মামনি বেগম যোৱা 2 তাৰিখ সন্ধিয়া 7 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মামনি বেগম তেওঁৰ মোমায়েকৰ ঘৰলৈ গৈছিল। তাৰ পাছত আৰু একো যোগাযোগ হোৱা নাই মামনিৰ স্বামীৰ সৈতে। দুটাকৈ সন্তানৰ মাতৃ মামনি বেগম ক'ত হেৰাল, কেনেকৈ হেৰাল সেয়াও এতিয়ালৈকে জানিব পৰা নাই। ৰঙা ৰঙৰ নাইটি পিন্ধি ওলাই যোৱা মামনি বেগম ক'ত গ'ল তাকে লৈ মামনি বেগমৰ পৰিয়াল তথা আত্মীয়ই বৰ চিন্তিত। সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছে যদিও কোনো সংসূত্ৰ পোৱা নাই মামনিৰ। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিলে মামনি বেগমৰ পৰিয়ালৰ লগতে আত্মীয়ই। নগাঁও সদৰ থানাতো এখনি জাননী দিয়া হৈছে উক্ত নিৰুদ্দেশ ঘটনা সন্দৰ্ভত। যদি কোনোবাই এগৰাকী মহিলাৰ সন্ধান পায় তেন্তে 8453721853 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰভাৱে অনুৰোধ জনাইছে।